হনুমান নামত 100টা বাতি জ্বলাই দিছোঁ। জ্বলাই দিয়াৰ পিছতে মানে ইয়াতে বান্দৰ বহুত আছে। বান্দৰৰ কাৰণে ইয়াতে য'ৰ পৰা প্ৰসাদ কিনিছিলোঁ তাৰ পৰা এডাল লাঠি দিছে বান্দৰখিনিক খেদিবৰ কাৰণে। ঘূৰি আছোঁ মহামেলাত আৰু এইফালে পাতি চলাইছে। 100টা পাতি চলাই আমি এনেকৈ মন্দিৰ দৰ্শন কৰি ঘূৰি আছোঁ। ধুনুবা আৰু মই বাকীখিনি দৰ্শন কৰি আছোঁ এইফালে মন্দিৰত। আৰু এতিয়া আমাৰ হ'লে এতিয়া যাবলৈ ওলাইছোঁ। বাকীখিনি ভিডিঅ' কৰা নহয় কাৰণ চাকি বাতি মন্দিৰত সোমাওঁতে টাইমে গ'ল। আৰু এতিয়া আমাৰ হ'ল, এতিয়া আমি যাবলৈ ওলাইছোঁ। যাম আমি আৰু এটা মন্দিৰত ওলাইছোঁ। বাকীখিনি আহি আছে এইফালে। আৰু আমি আহি পালোঁ কালী মন্দিৰ। আমি আহিছোঁ আজি মন্দিৰত। নাজানো ফাইনেলি আজি ইমান দিনৰ মূৰত আহি পাইছোঁ। মই বহুত দিনৰ মানে ধুবুৰীত আহোঁতে যাওঁতে চাই যাওঁ, কেতিয়াও অহা নাই। আৰু আজি প্ৰথম আহিছোঁ, বহুত ভাল লাগিছে মন্দিৰটো চাই। আজিয়ে প্ৰথম আহিছোঁ। আমাৰ বাকী মানুহ যিখিনি আহি আছে। আৰু এইফালে আমি আজি ফাইনেলি কালী মা মন্দিৰত আহিছোঁ। বহুত ভাল লাগিছে কাৰণ বহুতৰ পৰা আহিম বুলি ভাবিছিলোঁ, অহা নাছিলোঁ। আমি যাবলৈ ওলাইছোঁ। ভাত খোৱাই নাই গোটেই দিন ধৰি। আৰু এতিয়াহে চাই মানে হোটেলত ভাত খাম আৰু ভাত খাই ঘৰলৈ গুচি যাম। বহুত ভাগৰ লাগিছে আজি। এতিয়া 4টামান হ'ল চাগে। গোটেইখিনি আমি ওলাইছোঁৱে। বাই 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 দিয়াচোন, বাই বাই দিয়াচোন, বাই বাই। আৰু দেউতা মোৰ লগত থাকে কাৰণে মই মানে এখন হাতে মোবাইলত ধৰিলে হাতখন বিষায়। এনেকৈ ভিডিঅ' কৰিব নোৱাৰোঁ মই এনেকৈ ফোন মাৰিলে ভিডিঅ' কৰি আপোনালোকক দেখুৱালোঁ।